তো হে দোস্ত কি কম আর হে দোস্তই কৈ দিলো প্ৰথমতে আজি বহুত দিন পিছত ভিডিঅ' লৈ আহিছো আপোনালোকৰ কাৰণে আৰু আজি মই ঘৰত আছো জাষ্ট অলপ আগতে মানে গুৱাহাটীৰ পৰা ঘৰ আহি পালো আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই কমসে কম 15-16 দিন মান হৈ গ'ল আৰু আজিৰ পৰা ভিডিঅ' পাই থাকিব কাৰণ আজি মানে গাঁৱত আহিছো কাৰণে গাঁৱৰ অলপ কিবা কিনি দেখাই থাকিম চাই থাকিব আৰু মই আমাৰ খেতিৰ তাতে আছো ভাত পানী খাই কেনে এতিয়া খেতিৰ ফালে আহিছো অলপ খেতি মানে ফুল খেতি আৰু চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি কোনোবাই নতুন আহিছে মোৰ চেনেলত সাবস্ক্ৰাইব কৰি ল'ব আৰু যিহতে সাবস্ক্ৰাইব কৰিছে তাহাক বহুত বহুত অন্তৰৰ পৰা ধন্যবাদ দিছো তে ব্লগতে ভিডিঅ'টো আৰম্ভ কৰো আৰু আজি যি গৰম দিছে কি কম মা কসম কৈছো এনেকুৱা গৰম কাৰ জীৱনত লাগা নাই বেয়া ৰ'দ দিছে কোনো বতা নাই চাওক গছৰ পাত এটাও হিলা নাই চাব পাৰে ওপৰৰ ফালে চাওকছো হিলিছে যদি কি কম আৰু এনেকুৱা ৰ'দো দিছে গৰমো দিছে বাপৰে বাপ এই ভুই যে ৰুই আছে তাহন যে ৰুই আছে কেনেনকে যে ৰুই আছে তাহন হে জানে গম পাইছে কি কম আৰু উপায় নাই আৰু অলপ চাওক আৰু ফুল খেতিৰ চিনেমেটিক ভিডিঅ' মইতো গোটেই ভিডিঅ' বনালে চিনেমেটিক অলপ অলপকে দিয়ে থাকো চাই লওক আপোনালোকে অলপ মজা লওক আৰু বহুত ঘূৰিলো ফুল খেতি জাংলাৰ তলেদি আৰু জাংলাকেইটা চাওক কি দিমাগৰ এইখন এটা বাঁহ দিছে মাজত যে গেপ আছে এইখন হ'ল সূতা এই টায়াৰৰ যিটো সূতা থাকে সেনেকুৱা জব্দ কোনো বাঁহৰ ইমান প্ৰয়োজন নাই এইটো দি 4-5 বছৰ গুচি যাব বিন্দাছ গম পাইছে কম খৰচত জব দি খানা সেইটোৱে কয় তে চাই থাকক তে ভিডিঅ'টো লাষ্টৰ লগি আৰু চাওক গছকেইটা পুৰা একদম চাফা কৰি ৰাখিব লাগে গুৰকেইটা নহ'লে চাওক এইবিলাক পুৰা চাফা কৰি আছে মানে কৰিছে চাইডেদি জংঘল আছে থাকক কথা নাই মাজে জংঘলকেইটা আছে আৰু মেইন গুৰকেইটা চাফা কৰিছে আৰু এইভাগে সাৰ তার দেই দি কেনে আৰু ধুনীয়াকে উঠে আৰু এইভাগে লাগিছে বহুত লাগিছে এইসব এইটো হেৰি ফুল কিন্তু জাহা বুল বুলি যে কয় জাহা চেন কৰে যিটো সেইটোৱে আৰু কেইদিন পিছত আৰু বিক্ৰী কৰিব পাৰিব ধাৰাসাৰ একদম বৰষুণৰ দৰে আৰু ইবাগৰ পৰাই মানে বহুত দূৰ দূৰণিৰ পৰা যায় আৰু কি কম আৰু অলপ পিছত লগ পাই আছো আমাৰ গাঁৱতো বোলে এটা বিয়া আছে বোলে ঘৰত আহি কেনে শুনা পালো তে বিয়াটো দেখাম তে চাই থাকিবতে ধামাকা হ'ব আজি সন্ধিয়াই হৈ গ'ল বৰষুণ আহিল অলপ অলপকে সেইকাৰণে সন্ধিয়া হৈ গ'ল এতিয়া ফুৰবা ওলাইছো ৰাস্তাৰ ফালে আৰু ইটো আন্ধাৰে হৈ গ'ল 5টা পাৰ হৈ গৈছে গা পা ধুই কেনে ওলাইছো আৰু চাই থাকিব অলপ পঢ়াই ফুৰো যদি ভিডিঅ'টো চাই কেনে ভাল পাইছে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ'টো এইখিনিলৈকে কাৰণ আজি ৰাতি হৈ গ'ল কালিৰ পৰা পুৰা অলপ ঘূৰিম আপোনালোকক দেখাম আজি মানে বৰষুণ পৰিল কাৰণে আৰু সেইয়াৰ বাই বাই টাটা